वेलकम टू माय यूट्यूब चैनल बंधु बान्धवीসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ আজি মই অসমীয়াৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ কোৱেশ্চন আনসাৰ এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ আনসাৰ কৰিব পাৰে সেইটো ভিডিঅ'ৰ শেষত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব সব বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1 স্বভাৱতে হোৱা পুংলিংগ হ'ল এটা চাৰিটা অপচন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ ক ব্ৰহ্মপুত্ৰ কোৱেশ্চন নম্বৰ 2 তলৰ শব্দবোৰৰ পুংলিংগ কোনটো এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ ঘ হাদু কোৱেশ্চন নম্বৰ 3 দুটা স্ত্ৰীলিংগ ৰূপ থকা শব্দ এটা হল এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ ক বিড়ালী কোৱেশ্চন নম্বৰ 4 গুণ বুজোৱা কাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হয় এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ গ ঋগৈ কোৱেশ্চন নম্বৰ 5 সংস্কৃতত অভিধান মতে দেৱতাৰ লিংগ হল এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ গ স্ত্ৰীলিংগ কোৱেশ্চন নম্বৰ 6 অসমীয়া স্ত্ৰী প্ৰত্যয় এটা হল এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ ক ঋগৈ কোৱেশ্চন নম্বৰ 7 হৰ শব্দৰ স্ত্ৰীলিংগ হল এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ গ বেলেঙ্গী কোৱেশ্চন নম্বৰ 8 ক্লিপলিংগক স্ত্ৰীলিংগ কৰা ৰূপ এটা হল এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ গ কাদলি কোৱেশ্চন নম্বৰ 9 পুংলিংগ নোহোৱা শব্দ কোনটো এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ ক ৰাংডালি কোৱেশ্চন নম্বৰ 10 আইসু স্ত্ৰীলিংগটোৰ পুংলিংগ কি এটা চাৰিটা অপশন দি আছে এর শুদ্ধ অপশনটো হল অপশন নম্বৰ খ গোহাই থ্যাংক ইউ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব